আহি পাই গ'লো মানে কি অলপ আগতে আহি পালে মোৰ চুলি তুলি অৱস্থা চাওক স্কুটিত গ'লেও এনেকুৱা অৱস্থা নহয় এতিয়া যেনেকুৱা অৱস্থা হৈছে তাৰমানে কি হয় গাড়ীখনৰ ভিতৰতো ইমান গৰম হৈ যায় ৰ'দত থাকিলে নহয় মূৰ চুৰ ঘূৰাই যায়গৈ মোৰ বেমাৰী আৰু ৰিপৰ্টত কি আহিলে মই নিশ্চয় জনাম আপোনালোকক তাৰ আগতে এটা বস্তু দেখাইছোঁ এইটো চাওক এইটো কি হয় জানেনে এইটো এডাল মই আজিকালি খুব ওলাইছে বাচন থোৱা এডাল প্লাষ্টিকৰ ৰেক অলপ ওখ থাকে এডাল ভাল লাগিছে মোক কিবা এটা বস্তু আচলতে আমাৰ দাদাহঁতে আমাৰ ঘৰত থাকে দাদাহঁতে আনিছিলে তো মোৰ তেওঁলোকক ভাল লাগিলে দাদাৰ চইচটো মানে তো সেইখনৰ নিচিনা ইমান ওখ নহয় কিন্তু মই একেই বস্তুৱে পাইছোঁ সেইকাৰণে মোক ভাল লাগিলে কাৰণে মই লৈ আহিলোঁ আৰু এতিয়া সেইখন এছেম্বল কৰিম তাৰপিছত মই পাৰ্টকৈ আহে আচলতে দেখাইছোঁ প্লাষ্টিকৰ হয় কিন্তু দেখিবলৈ ভাল মানে তেনেকুৱা আৰু ভালেখিনি বাচন চাব পাৰিব তেনেকুৱা হালকা টাইপৰ নহয় আৰু কি আনিলোঁ বজাৰৰ পৰা সেইখিনিও মই দেখাম কিন্তু তাৰ আগতে মই এইখিনি কাম কৰি লওঁ অলপ ফ্ৰেছ হৈ ল'ম তাৰপিছত মই আপোনালোকক দেখাম কি আজি বজাৰ কৰিলোঁ মই এই তলৰ সেইকেইটাই লগালোঁ তাৰপিছত আৰু নোৱাৰিলোঁ ইমান বেছি টাইট হয় নহয় বস্তুটো তাতে ইমান দুৰ্বল হৈ আছোঁ মই সেইকাৰণে এওঁক দিলোঁ এওঁ মোক পটাপট সেইখন লগাই দিলে মাইকী মানুহে নোৱাৰে দেই বৰ টাইট হয় বস্তুটো তাতে মোৰ এনেই দেখাত শক্তি নাই কেইটা খাপ আছে এটা দুটা আৰু ইয়াত এনেকৈ ধুনীয়াকৈ প্লেট থ'ব পাৰি দুটা তিনিটা চাৰিটা পাঁচটা খাপ আছে ধুনীয়াকৈ আৰু এইটো এটা আপোনাৰ হেৰি থ'বলৈ দিছে এইটো এনেকৈ কিনাৰত লগোৱা আছে মোৰ যে দেহাটোত শক্তি নাই মই নাই পৰা এইটো পাৰিলোঁ ইয়াত আপুনি স্পুন চুন থ'ব পাৰিব ধুনীয়াকৈ দিছে এইটো তাৰ উপৰিও এটা বস্তু এইকেইটা দিছে দেখিছেনে ইয়াত আপোনালোকে লগাই দিলে কিবা ওলমাই থ'ব পাৰিব এটা কাপ চাপ এনেকৈ দিব পাৰি আগফালে বস্তুবোৰ কেনেকৈ উলিয়াম হয় নাই পিছফালে মানে এইডালত বগাডালত আচ্ছা এইডালত হেতা চেতা লগাবলৈ এইটোৰ হাইটটো প্ৰায় মোৰ সমানেই আৰু 5 ফুটমান হ'ব নেকি এইটো মই 5 ফুট 4 5 ফুট 4তকৈ অকণমান বেছি আৰু 5 ফুটমান হ'ব এইখিনি হৈছে অনা পৰ্দাখিনি যিখিনি আপোনালোকে আগৰ ভিডিঅ'টো দেখিছিলে মই ষ্ট'ৰ এখন দেখাইছিলোঁ তাৰ পৰা এই পৰ্দাৰ পেটাৰ্ণটো চবৰে ঘৰত থাকেই প্ৰায় কিন্তু মোৰ ভাল লাগে কাৰণে আনিলোঁ আৰু এইকেইখন অলপ কম দামী পৰ্দা আনিছোঁ এনেকুৱা বাৰাণ্ডাৰ নিচিনা ঠাইত লগাবলৈ কাৰণে আৰু দুটা বগা পিল' কভাৰ গাৰু কভাৰবোৰ সদায় মোৰ বগা হ'লে ভাল লাগে আৰু এয়া হৈছে মেট এখন কিনিলে এখন ফ্ৰী পায় বিশালতো তেনেকুৱা থাকেই সুবিধা এটা বস্তু কিনিলে এটা ফ্ৰী পোৱা যায় আৰু এনেকুৱা বস্তুবোৰ আচলতে বিশালৰ পৰা কিনিবলৈ সঁচাকৈ বহুত ভাল হয় আৰু এডাল মই কিনা হাফডাল যিডাল হাফ আমাৰ হাতত নচলে আপুনি যদি পকাত দিয়ে অকণমান চলিব কিন্তু সেই মানুহটোৱে বেছি ধুনীয়াকৈ দেখাইছিলে যিটো দেখি আপুনি ভয় খাই যাব লাগে মানে কিন্তু আমি ইমান ধুনীয়াকৈ নোৱাৰোঁ আচলতে আৰু এইবোৰ সৰু সুৰা কিবাকিবি বজাৰ আৰু বিশালৰ পৰাই আচলতে এনেকুৱা প্লাষ্টিকৰ বা ষ্টীলৰ বস্তুবোৰ ষ্টীলবোৰ বেয়া নহয় বিশালৰ আৰু প্লাষ্টিকৰ বস্তুবোৰতো বেছি ভাল আৰু মই ঝাৰুডাল বেছি ভাল পাইছোঁ বিশালত যে অন্য দোকানবোৰতকৈ আৰু পিংক কালাৰ বলটো দেখিলে এইটো আমি কিনি
আহিছোঁ, আমাৰ ঘৰলৈ আহি আছে আলহী। নেক্সট ভিডিঅ'ত চাবলৈ পাব আপোনালোকে কোন আহিছে পোৱালীজনী। আৰু তাৰ কাৰণে এটা মগ কিনিলোঁ, নিজৰ কাৰণে কফি মগ, এইবোৰ সৰু সুৰা আৰু বাল্টিং মগ, এইবোৰ আলহী আহিলেতো কিবা কিবি লাগেই আৰু এটা চাইডে আমি ৰং দিছিলোঁ, আপোনালোকে দেখিছিলে। সেই ঘৰবোৰ আচলতে ভাড়া দিয়া আছিলে, কৈছিলোঁ আপোনালোকক মই। আৰু সেইকাৰণে তাত মই পাকঘৰটো শ্বিফ্ট কৰিম আচলতে। এইটো চাওক, মোৰ পাকঘৰটো কমপ্লিট হৈ গ'ল। নতুনতে প্ৰত্যেকটো বস্তুৱে ধুনীয়া লাগে বাৰু। এইটো নতুন হৈছে কাৰণে ধুনীয়া লাগিছে। দুদিনমান ভাত বনোৱাৰ পিছে এইটো লেতেৰা হ'ব আৰু এইখিনি ৰং দিয়া হৈ গ'ল আমাৰ ইয়াতে। আমি যিহেতু কৈছিলোঁ আপোনালোকক, আমি অকণমান আগতে দিল্লীত আছিলোঁ যে, সেইকাৰণে আমাৰ ভাড়া দিয়া হৈছিলে ঘৰটো। আৰু আমি অকণমান থাকোঁতে অসুবিধা পাইছিলোঁ আচলতে। এটা ৰুমতে তেনেকৈ আছিলোঁ আৰু পাকঘৰটো যেনে তেনে এডজাষ্ট কৰি লৈছিলোঁ আৰু ইয়াত পৰ্দা লগাবলৈ কাৰণে এয়া হোল কৰা আছিলে আগতে। আৰু যিজন মানুহে আমাক কালাৰ কৰিছিলে ঘৰৰ, তেওঁ বহুত ভাল হয়। হুকবোৰ থৈ দিছিলে, আকৌ লগাই দিলে তেওঁ। দুটামান মই নিজে লগালোঁ, দুটামান হ'ল মই বিচাৰি নাপালোঁ, তেওঁ পুটিৰে ফিল কৰি দিছিলে, আকৌ মোক উলিয়াই দিলে। এই স্প্ৰিংডাল দেখিছেনে? ইয়াত এইটো এনেকুৱা সৰু সৰু মানে ফুটা টাইপৰ আছে, দেখিছে? ইয়াত কি কৰিব লাগিব আপুনি, লগত যে আপোনাৰ হুককেইটা আহিছিলে, এইকেইটা হুককেইটা যে আহিছিলে, এইকেইটা কি কৰিব লাগিব, ইয়াত দি পিনে তেনেকুৱা থাকে। আৰু আপুনি এইটো ইয়াত ভৰাই পিনে এনেকৈ ইয়াত ঘূৰাই যাব লাগিব। আৰু ওলাই নাহে এইটো বস্তু, এনেকৈ আপুনি লগালে হ'ল। যিমান পাৰে সিমান ঘূৰাব, তো পূৰা টাইট কৰি দিব। চব একদম গুৰিলৈকে মই লগাই দিলোঁ। দেখিছেনে? এইডাল কিমান দীঘল দেখিছে? 5 মিটাৰকৈ আছে এডালত। আৰু এতিয়া মই কি কৰিম, এই পইণ্টটো তাত আগতে লগাই পিনে এনেকৈ টানি চাম, কাৰণ স্প্ৰিংডাল সদায় বহুত দীঘল হৈ যায়। সেইকাৰণে অকণমান জোখতকৈ সৰুকৈ কাটিব লাগে, যাতে আপুনি টানি দিলেও সেইটো ফিট হৈ থাকে। তাৰমানে এতিয়া মই লগাই দেখাইছোঁ বলক। এইফালে ছাইডৰ সেই গজাল হুকটোত ভৰাই দিম, দি মই জোখত কাটি ল'ম। কাটি পিনে আপোনাক মই এইটো ইফালৰ ছাইডটোত ভৰাই ইয়াত লগাই দিম। চাই ল'ব আপোনালোকে কেনেকৈ কৰিছোঁ। পাছদিনাখন যিহেতু আলহী আহিব, আৰু আজি প্ৰায় 20 দিন মানে মোৰ মানুহজনে পাকঘৰত ভাত ৰান্ধি আছিলে, গতিকে পাকঘৰটো আপোনাৰ ঘিণ লাগি যাব দেখিলে। গতিকে পাকঘৰটো নতুন পাকঘৰলৈ শ্বিফ্ট কৰিছোঁ, আৰু মই চব ধুবলগীয়া হৈছে। নকৰিলেও নহয়, গাটো যদিও বেয়া, কিছুমান কাম কৰিবলগীয়া হৈছে, কাৰণ ইমান লেতেৰাকৈ মানে নোৱাৰি। আৰু মানুহজনক দুখ দিলেও নহ'ব বাৰু, বেচাটোৱে ডিউটি কৰি মেলিও যে মোক ৰান্ধি বাঢ়ি খুৱাইছিলে, আৰু তেওঁৰ কাৰণে হয়তো অকণমান সুস্থ হৈছোঁ মই। আৰু এয়া চাওক মোৰ গেছৰ বাৰ্ণাৰৰ অৱস্থা। আৰু উপায় নাই আৰু মানে মাজে মাজে এদিন দুদিনমান চাফা কৰিছিলোঁ মই যিমান পাৰোঁ। আৰু নতুন পাকঘৰত মই ষ্টেণ্ড লগাই দিলোঁ। চব বাচন ধুই আনি পিনি ইয়াত আকৌ থৈছোঁ মই, কাৰণ তাত আছিলে। আৰু বেছিভাগ বাচনতে ক'ৰবাত যদি ভাত লাগি আছে, ক'ৰবাত দাইল লাগি আছে, এনেকুৱা হৈ আছিলে। আৰু এয়া চাওকচোন কিমান ধুনীয়াকৈ বস্তুখিনি, আৰু কিমান বাচন থৈছোঁ মই দেখিছেনে? পিছত মই আৰু কেইটামান বাচন থৈছোঁ গধুৰ মানে গামলা চামলা। এইখিনি মই প্ৰথম অলপ থোৱাৰ পিছতে মই ভিডিঅ' এটা কৰি থৈছিলোঁ, কাৰণ পিছত আকৌ মনত থাকে নাথাকে বুলি। আৰু সেয়া মোৰ পাকঘৰটো এতিয়া ইমান ভালকৈ একো কৰিব পৰা নাই মই, য'ত যেনেকৈ সুবিধা হৈছে থৈ দিছোঁ। ৰং দিয়াৰ পিছত সঁচাকৈ ঘৰটো দেখিবলৈ বহুত ভাল লাগে। আৰু এয়া চাওক মোৰ গেছৰ বাৰ্ণাৰটো, যিমান পাৰোঁ সিমান ঘঁহি চাফা কৰিলোঁ। আৰু ইয়াতকৈ বেছি নোৱাৰিলোঁ মই। ষ্টিল উল লৈ পূৰা ঘঁহি দিলোঁ, চাফা হৈ গ'ল। আৰু মই আচলতে ভাত ৰান্ধিলোৱেই, ভাত ৰন্ধাৰ পিছত মই ভিডিঅ' কৰিলোঁ, আৰু দেখিছেনে নতুন পাকঘৰত দাগ লাগিলে। আৰু উপায় নাই, আৰু এইবোৰ হ'বই।
আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। আপোনালোকে শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। নতুন এটা ভিডিঅ' লৈ মই আপোনালোকৰ মাজলৈ অতি সোনকালে আহি আছোঁ।